মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা আৰু তোমালোকে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটোৰ জৰিয়তে বিশেষকৈ ক্লাছ 9, 10 আৰু 11, 12 অসমীয়া বিষয়ৰ 100% ষ্টাডি নোটছৰ লগত প্ৰিভিয়াছ 8 ইয়াৰৰ কোশ্চিন পেপাৰ সলভ পাবা। লগতে কোনটো কোশ্চিন কোন চনত আহিছে, কোশ্চিনটো কেনেকৈ দিছে পুৰা ডিটেইলছ পাই যাবা। আৰু প্ৰতিটো লেসনৰ নোটছ মই এনেকৈ বনাইছোঁ তোমালোকৰ কাৰণে। এইবিলাক চোৱাৰ পিছত আৰু তোমালোকৰ এক্সট্ৰাকৈ বুক পঢ়িব নালাগে আৰু প্ৰতিটো এক্সামত 100% কমন পাবা বুলি মই আশাবাদী। আৰু তোমালোকে নিজে ভিডিঅ'বিলাক যেতিয়া চাবা নিজেও বুজি পাবা কিমান পাৰ্চেণ্ট কমন পাবা তোমালোকে ইয়াৰ পৰা। ঠিক আছে, তো বলা মই আজি তোমালোকৰ পাঠ্যপুথিত থকা এখন কথা কবিতাৰ বিষয়ে আলোচনা কৰিম। খুবেই ইজি এটা লেসন, যোনটো কথা কবিতাৰ নাম হ'ল মগনিয়াৰ। আৰু এই মগনিয়াৰ পাৰ্টটোৰ লিখক হ'ল কবি যতীন্দ্ৰনাথ দুৱৰা। আৰু যতীন্দ্ৰনাথ দুৱৰাক অসমীয়া সাহিত্য জগতত বনফুলৰ কবি বুলি কোৱা হয়। এইটোও আহে পৰীক্ষাত। আৰু ইয়াৰ পৰা আৰু এটা কোশ্চিন আহে যে অসমীয়া সাহিত্য জগতত প্ৰথম সাহিত্য একাডেমি বঁটা পোৱা কবিগৰাকীৰ নাম। কবিগৰাকী কোন আছিল? কবিগৰাকীয়ে হ'ল যতীন্দ্ৰনাথ দুৱৰা। আৰু তোমালোকৰ এইটো পাঠত তোমালোকৰ গদ্যৰ যোনটো মাৰ্কৰ পেটাৰ্ণটো 1 মাৰ্কৰ 7টা লিখিব লাগে, 9টা দিয়ে। আৰু তোমালোকৰ 2 মাৰ্কৰো 7টা লিখিব লাগে, 9টা দিয়ে। আৰু 4 মাৰ্কৰ এটা লিখিব লাগে, 3টা বা 4টা দিয়ে। আৰু 5 মাৰ্কৰ 2টা লিখিব লাগে, তাতে তোমালোকৰ 4টা দিয়ে। এইখিনি হ'ল গদ্যৰ মাৰ্কৰ পেটাৰ্ণ। ঠিক আছে, তোমালোকে ভিডিঅ'বিলাক ভালকৈ চাবা, 100% লিখিব পাৰিবা। কনফিডেন্স এনাৰ্জিটো মই দিম, কিন্তু লিখাটো তোমালোকে লিখিবা পৰীক্ষাত। ঠিক আছে, তো বলা মই আজি মগনিয়াৰ পাঠটোৰ বিষয়ে আলোচনা কৰোঁ। ফাৰ্ষ্টত কি কৰিম, কবিৰ পৰিচয়ৰ বিষয়ে আমি আলোচনাটো কৰি লওঁ, কাৰণ কবিৰ পৰিচয়ৰ পৰা কোশ্চিন থাকে। যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনৰ 4 মাৰ্চত। ক'ত হৈছিল? শিৱসাগৰত হৈছিল। ক'ত? শিৱসাগৰত। কিমান চন? 1892 চনত। আৰু মৃত্যুৰ চনটো 1964 চনৰ 5 জুলাইত ক'ত হৈছিল? শিৱসাগৰ। অৰ্থাৎ জন্ম আৰু মৃত্যু দুটাই শিৱসাগৰত হৈছিল। জন্মৰ চনটো হ'ল 1892 আৰু মৃত্যুৰ চনটো হ'ল 1964। যতীন্দ্ৰনাথ দুৱৰাৰ পিতৃৰ নাম আছিল শ্যাম সুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা। ঠিক আছে, ইম্পৰ্টেণ্ট কোশ্চিনবিলাক আলোচনা কৰিম, মানে পুৰা ডিটেইলছ আলোচনা কৰিব গ'লে ভিডিঅ' বহুত দীঘলীয়া হ'ব। যোনবিলাক তোমালোকৰ লাগে সেইবিলাকে পাবা। ঠিক আছে, যে তেওঁৰ পিতৃৰ নাম আছিল শ্যাম সুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা। আৰু এই জন্ম আৰু মৃত্যুৰ চন, পিতৃ আৰু মাতৃৰ নাম। 8টা গদ্য আছে, 8 দুগুণ 16, 16 দুগুণ 32টা পঢ়ি পেলাই পৰীক্ষাত চাবা এটা আহিব, সেইটো চাবা হয় চন মনত নাই, নহ'লে পিতৃৰ নাম মনত নাই, নহ'লে মাতৃৰ নাম মনত নাই। তাতকৈ সেইটো বাদ দিয়া, বেলেগ কোশ্চিন বেছিকৈ পঢ়া, তথাপিও 100% কমন পাবা, কাৰণ প্ৰতিটো কোশ্চিনৰে ৱাৰ্ড থাকে। ঠিক আছে, আৰু যদি কাৰোবাৰ কেপাচিটি আছে মনত ৰখাতে মনত ৰাখিবা, যিবিলাকৰ নাই অলপ কমজুৰি, কেপাচিটি অলপ কম, ইমান চন কেনেকৈ মনত ৰাখিম বা ইমান পিতৃ মাতৃৰ নাম কেনেকৈ আমি মনত ৰাখিম, সেইটো সম্ভৱ নহয়। ইমান পাহৰি যোৱাটো স্বাভাৱিক। আৰু ষ্টুডেণ্ট লাইফত এটাই প্ৰব্লেম, খালি পাহৰি যাওঁ ছাৰ, হয়নে নহয়? তো যিয়ে নহওক, যে তাৰপিছত কি কৰিছিল, 1913 চনত কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা কি কৰিছিল? যতীন্দ্ৰনাথ দুৱৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল। যদি পৰীক্ষাত আহে যে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্থাৎ BA ডিগ্ৰী লাভ কৰিছিল? কলকাতাৰ স্কটিছ চাৰ্চ কলেজ। কিমান চন? 1913, অৰ্থাৎ 1913 চনত। তাৰপিছত আহিল, তাৰে পৰা আহি কি কৰিছিল তেওঁ? ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউশ্যনত যতীন্দ্ৰনাথ পোনপ্ৰথমতে শিক্ষকতা আৰম্ভ কৰিবলৈ লৈছিল। যদি আহে যে যতীন্দ্ৰনাথ দুৱৰাই পোনপ্ৰথমতে কোন ইনষ্টিটিউশ্যনত বা কোনখন বিদ্যালয়ত বা মহাবিদ্যালয়ত কি কৰিছিল? কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল? ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউশ্যন। তাৰপিছত আহিল যে 1945, অৰ্থাৎ 1945 চনত ডিব্ৰুগড়ত এখন কলেজ স্থাপিত হৈছিল। সেই কলেজখনৰ নাম কি আছিল? হনুমান বক্স সুৰজমল কানৈ কলেজ। আৰু যদি আহে যে হনুমান বক্স সুৰজমল কানৈ কলেজ ক'ত স্থাপিত হৈছিল? ডিব্ৰুগড়ত। কিমান চন? 1945। তাৰপিছত আহিল তেওঁৰ কবিতা পুথি কেইখন, অমৰ তীৰ্থ, বনফুল, আপোন সুৰ, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। মৰমৰ সুৰটো 2017 and 25ত আহিছিল। যে মৰমৰ সুৰ কাব্য গ্ৰন্থখনৰ লিখক কোন আছিল? কবি যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰে বিশেষকৈ 2টা নাম বেছি মনত ৰাখিব লাগিব। সেই 2টা হ'ল নাম্বাৰ 1 অমৰ তীৰ্থ এণ্ড নাম্বাৰ 2 বনফুল। কাৰণ যদি আহে পৰীক্ষাত যতীন্দ্ৰনাথ দুৱৰাৰ 2খন কবিতা পুথিৰ নাম, এটা অমৰ তীৰ্থ এটা বনফুল লিখিলা, আৰু যদি আহে পৰীক্ষাত যে বনফুল
বনফুলৰ কবি কোন? কবি যতীন্দ্ৰনাথ দুৱৰা। আৰু বনফুল কবিতা পুথিখনৰ বাবে কি কৰিছিল? যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমি বঁটা পাইছিল। এইটো এটা কোশ্চিন যে যদি আহে পৰীক্ষাত যে যতীন্দ্ৰনাথ দুৱৰাই কোনখন গ্ৰন্থ বা কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমি বঁটা পাইছিল? কোনখন? বনফুল। আৰু অমৰতীৰ্থটো কি কাৰণত কৈছো চোৱা এতিয়া যে এই মগনিয়াৰ পাৰ্টিত উল্লেখ থকা এজন ফাৰ্চী কবি আছিল, যি কবিজনৰ নাম আছিল অমৰ খায়াম। আৰু এই ফাৰ্চী কবি অমৰ খায়ামৰ এখন ফাৰ্চী গ্ৰন্থ আছিল যিখনৰ নাম আছিল ৰুবায়ত। কোশ্চিন কিন্তু ইয়াতে হৈ আছে হা, যে মগনিয়াৰ পাৰ্টিত উল্লেখ থকা ফাৰ্চী কবিগৰাকীৰ নাম কি আছিল? অমৰ খায়াম। যে অমৰ খায়াম কোন আছিল? এজন ফাৰ্চী কবি আছিল। অমৰ খায়ামৰ ফাৰ্চী গ্ৰন্থখনৰ নাম কি আছিল? ৰুবায়ত। এই অমৰ খায়ামৰ ফাৰ্চী গ্ৰন্থ ৰুবায়তখন অসমীয়ালৈ অনুবাদ কৰি যতীন্দ্ৰনাথ দুৱৰাই কি নাম দিছিল? অমৰ তীৰ্থ নাম দিছিল। এইটো এটা কোশ্চিন যে অমৰ খায়াম পুথিখনৰ ভৱানুবাদ কি? অমৰ খায়াম পুথিখনৰ ভৱানুবাদ হ'ল ফাৰ্চী গ্ৰন্থ ৰুবায়ত। তাৰপিছত আহিল যে অসমীয়া সাহিত্য জগতত যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়, কৈছোৱে। আৰু তেওঁ বনফুল কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমি বঁটা পাইছিল, এইটোও কৈছো। তাৰপিছত আহিল যে সাহিত্য একাডেমি বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া কবি কোন আছিল? কবি যতীন্দ্ৰনাথ দুৱৰা। বা অসমীয়া লেখক কোন আছিল? কোন আছিল? কবি যতীন্দ্ৰনাথ দুৱৰা। 2019 and 22 আহিছিল কোশ্চিনটো, 1 মাৰ্কৰ কোশ্চিন। তাৰপিছত আহিল যে 1955 অৰ্থাৎ 1955 চনত গুৱাহাটীত এখন সাহিত্য সভা অনুষ্ঠিত হৈছিল, যিখন সাহিত্য সভা অধিৱেশনৰ সভাপতি আছিল কোন? এই যতীন্দ্ৰনাথ দুৱৰা। এতিয়া আহিল কথা কবিতাৰ বিষয়ে আমি আলোচনা কৰিম, যে ইয়াৰে কিছুমান ইনসাইড কোশ্চিন আছে। কবিৰ পৰিচয়টো শেষ হ'ল, আশা কৰোঁ সকলোৱে ভালকে বুজি পাইছা আৰু ইয়াৰ পৰাই কমন পাবা। যে যদি আহে পৰীক্ষাত যে মগনিয়াৰ পাৰ্টি যতীন্দ্ৰনাথ দুৱৰাৰ কোনখন কৰ পৰা তুলি দিয়া হৈছে? যে যতীন্দ্ৰনাথ মগনিয়াৰ পাৰ্টি কৰ পৰা তুলি দিয়া হৈছে? যে মগনিয়াৰ পাৰ্টি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে, ইয়াৰে এটা কোশ্চিন আছে যে কবিৰ পৰিচয়ত যে যতীন্দ্ৰনাথ অসমীয়া সাহিত্য জগতত প্ৰথম কথা কবিতা কোনে লিখিছিল? যতীন্দ্ৰনাথ দুৱৰা। আৰু তেওঁৰ প্ৰথম বা যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰথম কথা কবিতাৰ পুথিখনৰ নাম কি? কোশ্চিনত এনসাৰ থাকিব, খালি কপি পেষ্ট কৰি লিখিবা। যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰথম কথা কবিতাৰ পুথিখনৰ নাম হ'ল কথা কবিতা, খালি ৰটো কাটি দিব লাগে। ঠিক আছে, আৰু সেই কথা কবিতাৰ পুথিখনৰ পৰাই এই মগনিয়াৰ পাঠটি তুলি দিয়া হৈছে, অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পাঠটোৰ পৰা এই মগনিয়াৰ পাঠটো তুলি দিয়া হৈছে। তাৰপিছত আহিল যে কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? 2020 আহিছিল, 2020ত যে কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি। তো কথা যদি ডাইরেক্ট আহে কথা কবিতার জনক কোন? কথা কবিতার জনক হল রুশ সাহিত্যিক আইভান তুর্গেনিভ। ঠিক আছে, যে কথা কবিতার জনক কোন আছিল? রুশ সাহিত্যিক আইভান তুর্গেনিভ। আৰু অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে কবি যতীন্দ্ৰনাথ দুৱৰা, আৰু তেওঁৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। 2017 আহিছিল। আৰু আমি এইটোও ক'লো যে অসমীয়া সাহিত্য জগতত যতীন্দ্ৰনাথ দুৱৰাক কি বুলি কোৱা হয়? বনফুলৰ কবি বুলি কোৱা হয়। আশা কৰোঁ সকলোৱে মানে ইনসাইড কোশ্চিন যিবিলাক আছিল গোটেইবিলাক শেষ। এতিয়া আমি আৰু এটা দুটা ইনসাইড কোশ্চিন আছে, এইখিনি আলোচনা কৰিলে তাৰপিছত আমি কোশ্চিনবিলাক আলোচনা কৰিম। ঠিক আছে, যে এটা কোশ্চিন আহিছিল 2019ত যে কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য থকা দেখা যায়? 2019ত আহিছিল। এইটো আছিল যে মগনিয়াৰ পাঠটিত যদি পৰীক্ষাত আহে যে মগনিয়াৰ পাঠটিত উল্লেখ থকা দুগৰাকী বিদেশী সাহিত্যিকৰ নাম লিখা। দুগৰাকী বিদেশী সাহিত্যিক কোন আছিল? রুশ সাহিত্যিক আইভান তুর্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা কোন আছিল? অলিভ শ্ৰাইনাৰ। ঠিক আছে, এইটো এটা কোশ্চিন। তাৰপিছত এইটো কোশ্চিন কি কৈছে যে কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য থকা দেখা যায়? যে এইটো আছিল তোমালোকৰ 2019ত, আৰু এইটোৰ এনসাৰটো হ'ল রুশ সাহিত্যিক আইভান তুর্গেনিভৰ দা বিগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰৰ সাদৃশ্য থকা দেখা যায়। ঠিক আছে, যদি আহে পৰীক্ষাত যে রুশ সাহিত্যিক আইভান তুর্গেনিভৰ এখন কথা কবিতাৰ নাম লিখা দা বিগাৰ, নাইবা দা বিগাৰ নামৰ কথা কবিতাৰ লেখক কোন বা ৰচক কোন? কোন আছিল? রুশ সাহিত্যিক আইভান তুর্গেনিভ। বুঝি পালা? নেক্সট, কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল? এইটো আহিছিল 2023। অথবা আৰু এটা কোশ্চিন একেবাৰে কৈ দিওঁ, এনসাৰ একে টাইপ হ'ব যে যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিল? এইটো আছিল 2024ত।
এনসারটো কি হব প্রথম কোশ্চিন যে কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত অৰ্থাৎ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ পয়েমছ ইন প্ৰজ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। এইবাৰ মই আৰু এটা কোশ্চিন কম তোমালোকক, যদি পৰীক্ষাত আহে ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ দুইখন কথা কবিতাৰ নাম লিখা। এটা তো দা বিগাৰ পালো আৰু এটা হল পয়েমছ ইন প্ৰজ। ঠিক আছে, তাৰপিছত আহিল যতীন্দ্ৰনাথ দুৱৰাৰ কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিল। কোন দুখন দেশৰ কৈছে এইবাৰ, দেশ অৰ্থাৎ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰ। বুজি পালা? এতিয়া আহিল মগনিয়াৰ পাৰ্টটোৰ এটা দুটা শব্দৰ অৰ্থ আছে কৈ লওঁ, তাৰপিছত কওঁ। মগনিয়াৰটো ক'লোৱে ফাৰ্ষ্টত, মাগি খাওঁতা অৰ্থাৎ ভিকাৰী। উকুহা মানে উফন্দে উঠা, গাৰ মাংস ফুলি উঠা। উৰমাল মানে ৰুমাল, 2023 আহিছিল শব্দৰ অৰ্থটো। উৰমাল মিন্স ৰুমাল। এতিয়া মেইন কথাটো হ'ল মগনিয়াৰ পাৰ্টটো খুবেই ইজি এটা পাৰ্ট। এই মগনিয়াৰ পাৰ্টটোত তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা 6 প্ৰায় মানে 6 বা 7 মাৰ্কস থকা দেখা যায় প্ৰতি বছৰে। ঠিক আছে, ফাৰ্ষ্টত আমি কথা কবিতাৰ ডেফিনেশনটো পঢ়ি লওঁ, তাৰপিছত আমি কথা কবিতাৰ বিষয়ে আলোচনা কৰিম। যে কোনো ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ গদ্যত লিখা ৰচনাক কথা কবিতা বুলি কোৱা হয়। আৰু ডক্টৰ বাণীকান্ত কাকতিৰ মতে কথা কবিতা হৈছে গদ্যত লিখা কবিতা। অৰ্থাৎ কথা কবিতা এবিধ কবিতাই, কিন্তু ইয়াৰ ভাষা কবিতাৰ ভাষাত নহয়, গদ্যৰ ভাষাত লিখা হয়। যে এই মগনিয়াৰ পাৰ্টটি খুবই ইজি এটা লেসন মই ভাবো, কারণ ইয়াতকৈ ইজি লেসন চাগে তোমালোকৰ আৰু এই সেকেন্ড ইয়াৰত চাগে আৰু নাই। ইয়াতকৈ ইজি আছে, হয়তো কবিতা আছে যোনটো পূৰ্ণতম কবিতা, একদম সৰু এটা কবিতা। ঠিক আছে, যে মগনিয়াৰ পাৰ্টটিৰ সামাৰিটো ভালকে পঢ়িবা, ইয়াতে বেলেগ কোশ্চিন আৰু নাই, গোটেইবিলাক এনসাৰ একেই, অলপ অলপ ডিফারেন্স মই কৈ আছো কেনেকুৱা ডিফারেন্স। ঠিক আছে, যে মগনিয়াৰ পাৰ্টটিৰ সামাৰিটো চোৱা। যে মগনিয়াৰ পাৰ্টটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে, বা যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পৰা তুলি দিয়া হৈছে। আৰু মগনিয়াৰ পাঠটিৰ মূল ভাৱটিয়ে হৈছে দৰিদ্ৰতা, আন্তৰিকতা আৰু মানৱতাবোধ। এতিয়া চোৱা সামাৰিটো, পেৰা চেঞ্জ কৰিলা। যে এদিন এখন কবি অৰ্থাৎ কবি যতীন্দ্ৰনাথ দুৱৰাই ৰাস্তাৰে খোজকাঢ়ি যাওঁতে হঠাৎ এজন মগনিয়াৰক লগ পাইছিল। আৰু মগনিয়াৰজনক লগ পোৱাৰ পিছত মগনিয়াৰজনক কি দেখা পাইছিল, যে মগনিয়াৰজনে কি কৰিছিল, কবিৰ ওচৰত এনেকৈ হাত পাতি সহায় বিচাৰিছিল। মানে ভিকাৰীবিলাক আমি ৰাস্তাৰে গৈ থাকোঁতে দেখা পাওঁ, সহায় বিচাৰে, সাহায্য কৰে, তেওঁলোকক সাহায্য লাগে, কাৰণ তেওঁলোকে এটাই উপায় বা পন্থা বাছি লৈছে, তেওঁলোকে ভিক্ষা কৰি খায়, বেলেগৰ পৰা বিচাৰি খায়। কি কৰিছিল, যেতিয়া হাত পাতি আছিল তেতিয়া কি কৰিছিল, যে এই মগনিয়াৰজনৰ ওৰ দুখন হেতা, চকু দুটা ৰঙা আৰু গাত ফটা চিঙা কাপোৰ আছিল, আৰু হাতখন উকোহা আৰু অপৰিষ্কাৰ আছিল। সেই হাতখন এনেকুৱা অৱস্থা লয়ে কবিৰ পৰা সহায় বিচাৰিছিল। আৰু কবিয়ে এই যে চকুৰ আগত যি দৰিদ্ৰতাৰ চিন দেখা পাইছিল, দেখা পাই পেলাই কবিয়ে মানে কি কৰিলে, লৰালৰিকৈ নিজৰ ওচৰত যোনটো মোনা আছিল, অৰ্থাৎ মোনা মিন্স নিজৰ ওচৰত যোনটো বেগ আছিল, বেগখনৰ ভিতৰত বা মোনাৰ ভিতৰত হাতখন সোমাই দিছিল। কিয় সোমাই দিছিল, মগনিয়াৰজনক সহায় কৰাৰ কাৰণে বা সাহায্য দিয়াৰ কাৰণে মোনাৰ ভিতৰত হাতখন সোমাই দিছিল। আৰু সোমাই দিয়াৰ পিছত বেগৰ মোনাত অনকি ৰুমাল, টকা আৰু ঘড়ী, যে ৰুমাল, টকা আৰু কি আছিল, ঘড়ী, একো বস্তু বিচাৰি পোৱা নাছিল। গতিকে তেতিয়া মগনিয়াৰজনক কবিয়ে দিব পৰা বস্তু যেতিয়া একো বস্তু বিচাৰি নাপালে, বিচাৰি নোপোৱাৰ ফলত কি কৰিলে, কবিয়ে মগনিয়াৰজনৰ হাতখন ধৰি পেলাই কৈছিল, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই। ঠিক আছে, যে কি কৈছিল, যে এইটো এটা কোশ্চিন, যে যদি তোমালোকৰ পৰীক্ষাত আহে যে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই, উক্ত কথাকাৰ কোনে কাক কৈছিল, যে উক্ত কথাকাৰ কোনে কাক কৈছিল, উক্ত কথাকাৰ কবিয়ে মগনিয়াৰজনক কৈছিল। ঠিক আছে, উক্ত কথাকাৰ কোনে কৈছিল, কবিয়ে মগনিয়াৰক কৈছিল। আৰু এইখিনি কোৱাৰ পিছত তেতিয়া কি কৰিলে, মগনিয়াৰজনে নিজৰ সেই হেতা ওঠেৰে অলপ হাঁহিলে, হাঁহি পেলাই উল্টা মগনিয়াৰজনে কি কৰিলে, কবিৰ হাত দুখন ধৰিলে, ধৰি পেলাই মগনিয়াৰজনেও ক'লে, কি ক'লে কবিক এইবাৰ, যে কি হল, একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইও যে এটা দান। এইটো এটা কোশ্চিন হ'ব পাৰে, যে কি হল, একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইও যে এটা দান। এই কোশ্চিনটো 2017 আৰু 22 আহিছিল, 4 মাৰ্কৰ কোশ্চিন। যে এই কথাকাৰ কোনে কাক কি প্ৰসংগত কৈছিল, এই কথাকাৰ মগনিয়াৰজনে কবিক কৈছিল।
কৈ পেলাই এইখিনি লিখিলা, লিখাৰ পিছত বাকী চামাৰি একে লিখিব লাগিব, কাৰণ এই যে ৰাস্তাৰে এদিন এখন খোজকাঢ়ি যাওঁতে যি যি কথা হৈছে সেই কথাবিলাকে ইয়াতে লিখিব লাগে। আৰু লাষ্টত কি কৰিছে যে লাষ্টত কৈছে যে কবিৰ এনেকুৱা ব্যৱহাৰত মগনীয়াৰজন অতি সন্তুষ্ট হল, যে আমি মানুহক সাহায্য কৰিবও যদি নোৱাৰো, আমি ভালকে কথা ক'ব পাৰো, ভাল বিহেভিয়াৰ কৰিব পাৰো, আন্তৰিকতা সহানুভূতি দেখাব পাৰো, যে কবিৰ ব্যৱহাৰত মগনীয়াৰজন অতিকৈ সন্তুষ্ট হল আৰু কবিৰ পৰা পোৱা এই আন্তৰিকতাক তেওঁ কি কৰিলে পৰম দান বুলি ভাবিলে আৰু কবিকো অন্তৰৰ ফালৰ পৰা মগনীয়াৰজনে ধন্যবাদ জ্ঞাপন কৰিলে। এইখিনি হল এই মগনীয়াৰ পাৰ্টটোৰ চামাৰি, বুজি পালা? এতিয়া আহিল কোশ্চিন বিলাক চোৱা। ইয়াতে গোটেইকেইটা কোশ্চিনৰ এনসাৰ একে, খালি দুটা কোশ্চিন বেলেগ। মই কোন দুটা কোশ্চিন বেলেগ একেবাৰে কৈ যাম, ঠিক আছে? বেলেগ মানে এটা কোশ্চিনত মেইনলি আমি বেলেগ পাম, কবিৰ বিষয়ে যদি আহে, যতীন্দ্ৰনাথ দুৱাৰাৰ বিষয়ে যদি লিখিব আহে সেইটোহে খালি বেলেগ, বাকী গোটেইবিলাক একে কোশ্চিন, খালি শুনি যোৱা পাই যাবা। আৰু 1 মাৰ্কৰ কোশ্চিন বিলাক গোটেইবিলাক অলৰেডি আলোচনা কৰিছো, চাই যোৱা। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? যতীন্দ্ৰনাথ দুৱাৰা। কবি যতীন্দ্ৰনাথ দুৱাৰাৰ জন্ম 1892, আৰু তাৰপিছত যতীন্দ্ৰনাথ দুৱাৰা কি কবি বুলি কোৱা হয়? বনফলৰ কবি বুলি কোৱা হয়। অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ? ভৱানুবাদ 2018 আৰু 24ত আহিছে। কোনখন? অমৰ খায়ামৰ ৰুবায়ত। যতীন্দ্ৰনাথ দুৱাৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা? কোনখন? বনফুল। তাৰপিছত কথা কবিতাৰ ডেফিনেশ্যন কৈছো, ডেফিনেশ্যন কথা কবিতাৰ বৈশিষ্ট্য আহে, এইটো এটা ইম্পৰ্টেণ্ট কোশ্চিন 2019-20 একেবাৰে কৈ দিওঁ, 18, 19, 20, 22, 24 and 25 আহিছে। কেতিয়াবা 2 মাৰ্কৰ, কেতিয়াবা 4 মাৰ্কৰ। 4 মাৰ্কৰ দিলে কথা কবিতাৰ সংজ্ঞা হয়, 4টা বৈশিষ্ট্য লিখা এনেকৈ দিয়ে, 4 বা 5 মাৰ্ক। 4ও আহিছে, 5 মাৰ্কৰো আহিছে। গতিকে বৈশিষ্ট্যবিলাক ভালকে পঢ়িবা, প্ৰায় আহি থকা দেখা যায়। আৰু ইয়াতে বৈশিষ্ট্য কেইটা হল, কথা কবিতা এবিধ কবিতা, ই ব্যঞ্জনময় গদ্যত ৰচিত, এটা গল। কথা কবিতাত ৰূপকৰ সমাবেশ থাকে, ই প্ৰায় ৰূপকাত্মক। 3 নম্বৰটো হল কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত, এইটো এটা। আৰু 4 নম্বৰটো হল কথা কবিতাৰ ভাৱেই প্ৰধান বস্তু, ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। ঠিক আছে, নোটছবিলাক দি দিম মই পিছত, আলোচনা কৰি আছো। যে নহওক, সকলোৱে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগতো শ্বেয়াৰ কৰিবা। মুঠৰ ওপৰত ষ্টুডেণ্ট লাইফ, এতিয়া পৰীক্ষাৰো বেছি দিন নাই, সকলোৱে ভালকৈ পঢ়িবা, কাৰণ জীৱনটো কিন্তু ইমান সহজ নহয়, তোমালোকে সকলোৱে অৱগত। কাৰণ এতিয়া কাল্পনিক বয়স, ৰোমান্টিক বয়স, তোমালোকৰো কৈশোৰ কাল, খেল ধেমালি, হাঁহি ধেমালি, ফূৰ্তি, আড্ডা এইবিলাক কৰি ভাল লাগে, কিন্তু চিন্তা কৰিবা অলপ, ফিউচাৰত যদি নিজৰ কেৰিয়াৰ বনাব নোৱাৰা, কি কৰি খাবা, কি কৰিবা, তেতিয়া কিন্তু আৰু পস্তাব লাগিব। সেইকাৰণে এতিয়া কষ্ট কৰি, ষ্ট্ৰাগল কৰি নিজক মানে ছাকচেছ হোৱা, নিজে ভালকৈ পঢ়া শুনা কৰি ফিউচাৰত বিজনেছে কৰা, জবে কৰা, যোনে যি কৰা আৰু ছাকচেছ হোৱা, তাৰপিছত চোৱা পৃথিৱীত কিমান ৰঙীন, তেতিয়া আৰু টেনশ্যনে নাই। কিন্তু এতিয়া টেনশ্যন কৰা, দুখ কৰা এইবিলাক বাদ দিয়া, এইবিলাক পিছলৈকে আৰু তোমাক জ্বালা যন্ত্ৰণা দিব। সেইকাৰণে কষ্ট কৰা, নিজে ছাকচেছ হোৱা, ফিউচাৰত এজন ভাল মানুহ হোৱা, আমি সেইটোৱে বিচাৰোঁ। ঠিক আছে, যে কথা কবিতা আৰু কবিতাৰ মাজত কি কি পাৰ্থক্য আছে, যে কথা কবিতা আৰু কবিতাৰ মাজত কি কি পাৰ্থক্য আছে, যে কথা কবিতাত বহুতো ভাৱ নিহিত হৈ থকা দেখা যায়, আনহাতে কথা কবিতা মাত্ৰ এটি ভাৱ নিহিত হৈ থকা দেখা যায়। কবিতাবিলাক ছন্দবদ্ধ, আনহাতে কথা কবিতা ছন্দবদ্ধ নহয়। আৰু কবিতাত তুলনাত কথা কবিতা কাহিনী ধৰ্মী। অমৰ খায়াম কোন আছিল? তেওঁ ৰচনা কৰা গ্ৰন্থখনৰ নাম কি আছিল? অমৰ খায়াম এজন ফাৰ্চী কবি আছিল, তেওঁ ৰচনা কৰা পুথিখনৰ নাম হ'ল ৰুবায়ত। ঠিক আছে, এতিয়া মই ভিডিঅ'ৰ নোটছবিলাক স্ক্ৰীনত দেখাই দিম। এতিয়া নোটছবিলাক চোৱা, যে বাকীবিলাক আলোচনাটো কৰিছোঁ তাতে, এতিয়া খালি জাষ্ট মই সেই কোৱেশ্চনবিলাক আলোচনা কৰিম, যিবিলাক কোৱেশ্চন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। এইকেইটাই তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, চাবা ইয়াৰ পৰাই 100% কমন। ঠিক আছে, কাৰণ ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাকৰ বাহিৰে আৰু কি কোৱেশ্চন থাকিব, মানি লৈছো এটা দুটা কোৱেশ্চন টাফ থাকিব, ঠিক আছে, কিন্তু এক্সেছ কোৱেশ্চনটো থাকিব না। চাই যোৱা, যতীন্দ্ৰনাথ দুৱাৰা, মগনিয়াৰ মিন্স কি পাইছিলো আমি? মাগি খাওঁতা, অৰ্থাৎ ভিখাৰী। যে এইবিলাক চাই ল'বা, যোনটো মই ইম্পৰ্টেণ্ট কোৱেশ্চন বিলাক আলোচনা কৰিম কৈছো, যে এইটো আহিছিল 2017 আৰু 25ত, যে মৰমৰ সুৰ কাব্য গ্ৰন্থখনৰ লিখক কোন? ঠিক আছে, কোন আছিল? যতীন্দ্ৰনাথ দুৱাৰা। কিন্তু তোমালোকৰ টাইমত এইটোও পঢ়ি থবা, অমৰ খায়াম কোন আছিল? এজন ফাৰ্চী কবি আছিল, অমৰ খায়ামৰ
ফাৰ্চী ভাষাৰ গ্ৰন্থখনৰ নাম কি আছিল? ৰুবায়ত। আৰু অসমীয়া সাহিত্য জগতত যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় আৰু তেওঁ বনফুল কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল 1953 চনত। এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন। তাৰপিছত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখক কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা। 2019 আৰু 22 আহিছিল। তাৰপিছত আহিছিল কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি। এইটো মনত ৰাখিবা। কথা কবিতাৰ জনক কোন আছিল বা কথা কবিতাৰ জনক কোন? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। আৰু অসমীয়া সাহিত্যত পোনপ্ৰথমতে কোনে কথা কবিতা ৰচনা কৰিছিল? যতীন্দ্ৰনাথ দুৱৰাই। আৰু তেওঁৰ প্ৰথম কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। 2017 আহিছে। ঠিক আছে। এইটো চোৱা 19 আহিছিল। কি আহিছিল? যে কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে? যে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ বৰ দা বিগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে। আৰু নেক্সট কোৱেশ্চনটো আছে 2023 যে কোন দুগৰাকী সাহিত্যিকৰ বা কোন দুগৰাকী বিদেশী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল? কোন দুগৰাকী? যে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। অথবা যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিল? যে যতীন্দ্ৰনাথ দুৱৰাই ৰুছ সাহিত্যিক কোন দুখৰ দেশ কৈছে, এবাৰ সাহিত্যিকৰ নাম কোৱা নাই কিন্তু হা। ৰুছ সাহিত্যিক আৰু আনজন আছিল আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। এইটো লিখি দিব পাৰা পয়েমছ ইন প্ৰজ কথাটো, প্ৰব্লেম একো নহব, ফুল মাৰ্কে পাবা। ঠিক আছে। তো দুটা কোৱেশ্চনৰ ক্ষেত্ৰতে সেম লিখি দিবা, একো নাই, প্ৰব্লেম নহয়। কিন্তু চোৱা যদি আহে যে মগনিয়াৰ পাঠটিত উল্লেখ থকা দুগৰাকী বিদেশী সাহিত্যিকৰ নাম লিখা, তেতিয়াহ'লে লিখিবা ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰ। আৰু যদি আহে যে মগনিয়াৰ পাঠটিত উল্লেখ থকা ৰুছ সাহিত্যিক গৰাকী কোন আছিল? আইভান তুৰ্গেনিভ। আৰু যদি আফ্ৰিকাৰ লেখিকা গৰাকী আছিল কোন? অলিভ শ্ৰাইনাৰ। মগনিয়াৰৰ শৰীৰৰ চমু বৰ্ণনা যদি আহে 2 মাৰ্কৰ কোৱেশ্চন, কি লিখিবা? মগনিয়াৰজন এজন বুঢ়া বেমাৰী হাড় ছাল ওলোৱা লোক আছিল। তেওঁৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা চিঙা কাপোৰ আছিল আৰু হাতখন ওকোৱা আৰু অপৰিষ্কাৰ আছিল। লগতে তেওঁৰ শৰীৰ অতিকৈ দুৰ্বল আছিল। আৰু উৰ্মাল শব্দৰ অৰ্থটো আহিছিল 2023। এইটো তোমালোকৰ থাকিবই লগত, উৰ্মাল মানে ৰুমাল। তাৰপিছত চোৱা কোনটো কোৱেশ্চন আহিছে 2018 আৰু 24। অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভৱানুবাদ? অমৰ তীৰ্থ পুথিখন ওমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভৱানুবাদ। বাকীবিলাক আলোচনা হৈ গৈছে। নেক্সট চোৱা ইয়াতে 2017 পৰা 2025 লৈকে কোৱেশ্চন পেপাৰ সলভ কৰা আছে। আৰু অলৰেডি তোমালোকক কৈছো, তোমালোকে অৱগত, এই 2017 পৰা 2025 লৈকে গোটেইখিনি কোৱেশ্চন পেপাৰ যদি সলভ কৰা 100% কমন পাব পৰীক্ষাত। ঠিক আছে। সেইকাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন বিলাকে মই স্ক্ৰীন ৰেকৰ্ডিঙত দি দিছো। বাকী গোটেইবিলাক আলোচনা কৰিলে কি হয় আৰু বেছি দীঘলীয়া হ'ব ভিডিঅ' বিলাক। যেহেতু এটা লেসনৰ আলোচনা কৰিবলৈ গ'লে বহুত কথা থাকে, কিন্তু সেইবিলাক কথা নকলেও নহয়। চাই যোৱা কথা কবিতা বুলিলে কি বুজায়? ইয়াৰ দুটা বৈশিষ্ট্য 2019 আৰু 24 আহিছে। কোনো ভাবব্যঞ্জক পৰিস্থিতিৰ বিষয়বস্তু হিচাপে লৈ বৈদ্যুত লিখা ৰচনাক কথা কবিতা বুলি কোৱা হয়। আৰু ডক্টৰ বাণীকান্ত কাকতিৰ মতে কথা কবিতা হৈছে গদ্যত লিখা কবিতা। এইটো আছিল 2018, 20, 22 আৰু 25 যে এনেকুৱা 5 মাৰ্কৰ কোৱেশ্চন আহে ইয়াৰ পৰা হা। কথা কবিতাৰ সংজ্ঞা হয় নাইবা সংজ্ঞা হয় কথা কবিতাৰ বৈশিষ্ট্য উল্লেখ কৰা 1 + 4 = 5। সংজ্ঞাত 1 আৰু 4টা বৈশিষ্ট্য লিখিলেই চাই যে কথা কবিতা এবিধ কবিতা, ই ব্যঞ্জনাময় গদ্যত ৰচিত। কথা কবিতাৰ ৰূপকৰ সমাবেশ থাকে আৰু প্ৰায় ৰূপকাত্মক। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। তাৰপিছত কথা কবিতা আৰু কবিতাৰ মাজত পাৰ্থক্য। কবিতাত বহুতো ভাৱ নিহিত হৈ থকা দেখা যায়, আনহাতে কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ নিহিত হৈ থকা দেখা যায়। কবিতাবিলাক ছন্দবদ্ধ, আনহাতে কথা কবিতা ছন্দবদ্ধ নহয়। কবিতাৰ তুলনাত কথা কবিতা কাহিনীধৰ্মী। ওমৰ খায়াম কোন? এজন ফাৰ্চী কবি। তেওঁ লিখা গ্ৰন্থখনৰ নাম বা ফাৰ্চী গ্ৰন্থখনৰ নাম আছিল ৰুবায়ত।
মগনীয়াৰ জনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? যে মগনীয়াৰ জনে কবিৰ পৰা মানৱতা আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে। কবি মগনীয়াৰ জনৰ দৰে নিঃস্ব আছিল, কিন্তু তেওঁৰ অন্তৰ আছিল দয়া স্নেহৰে ভৰপূৰ। মগনীয়াৰ জনে কিবা এটা বিচাৰোতেই কবিয়ে তেওঁৰ হাত দুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল। সেই সহানুভূতিখিনি মগনীয়াৰ জনৰ কাৰণে উৎকৃষ্ট দান বুলি কৈছিল মগনীয়াৰ জন। যে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই, কোনে কি প্ৰসংগত কথাষাৰ কৈছিল? যে কবি যতীন্দ্ৰনাথ দুৱৰাই ৰাস্তাৰে খোজকাঢ়ি যাওঁতে যেতিয়া এজন ভিকাৰীক লগ পাইছিল, ভিকাৰীজনে যেতিয়া মগনীয়াৰ ওচৰত কবিৰ ওচৰত হাতখন পাতি সহায় বিচাৰিছিল আৰু কবিয়ে তেতিয়া নিজৰ মোনাত হাতখন সোমাই দি একো নোপোৱাত মগনীয়াৰ জনক উদ্দেশ্যে উক্ত কথাফাকি কৈছিল। বাকীখিনি চেম, মূল ভাৱ যোনটো মই কৈছো সেইখিনি ইয়াতে লিখি দিবা। এইটোত আহিল যে মগনীয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ অথবা মগনীয়াৰ পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে? যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পাঠটোৰ পৰা সংগ্ৰহ কৰা হৈছে। এই পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা 2018 আৰু 20 আহিছে। তাৰপিছত যে মগনীয়াৰ ইয়াতে খালি এটা কথা লিখিব লাগে যে মগনীয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু মগনীয়াৰ পাঠটিৰ মূল ভাৱটি হৈছে দৰিদ্ৰতা, আন্তৰিকতা আৰু মানৱতাবোধ। এইখিনি লিখাৰ পিছত বাকীখিনি সেই আকৌ মূল ভাৱ অৰ্থাৎ চামাৰি লিখি দিবা। একেই কথা বাৰে বাৰে আৰু নকওঁ, আৰু লাষ্টত লিখি দিলে হ'ল এই পাঠটিৰ মূল ভাৱ বা মগনীয়াৰ পাঠটিৰ বৈশিষ্ট্য অলৰেডি আলোচনা কৰিছো, 4টা বৈশিষ্ট্য ইমান বাৰ আহিছে এইটোও দি দিছো। ইয়াতে খালি এটা কোৱেশ্চন অলপ বেলেগ, এই কোৱেশ্চনটো যে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতি 2023 আহিছিল 23 যে যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত 4 মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত। যতীন্দ্ৰনাথ দুৱৰাৰ পিতৃৰ নাম আছিল শ্যাম সুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পূৰ্ণদা দেৱী। যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া সাহিত্য জগতত সাহিত্য একাডেমি বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক আৰু তেওঁ ফাৰ্চী কবি অমৰ খায়ামৰ ৰবায়তখন অসমীয়ালৈ অনুবাদ কৰি অমৰ তীৰ্থ নাম দিছিল। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে যতীন্দ্ৰনাথ দুৱৰাই। তেওঁৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বিগাৰ নামৰ কথা কবিতাটোৰ লগত মগনীয়াৰৰ সাদৃশ্য থকা দেখা যায় আৰু আইভান তুৰ্গেনিভৰ পয়েমছ ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। আৰু ছাত্ৰ অৱস্থাৰ পৰাই যতীন্দ্ৰনাথ দুৱৰাই কবিতা পুথি ৰচনা কৰিছিল। সেই কবিতা পুথি কেইখন হ'ল অমৰ তীৰ্থ, আপোন ফুল, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ। আৰু 1955 চনত অৰ্থাৎ 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৪৪ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। বনফুল কবিতা পুথিখনৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্য জগতত যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। এইখিনি লিখিলেই হৈ গ'ল, 4 থাকিলে 4য়ে পাবা। কিন্তু ইয়াতে এটা কোৱেশ্চন যে এই যে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰ যদি আহে যে দ্য বিগাৰ নামৰ কথা কবিতাটোৰ লিখক কোন? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। নাইবা পয়েমছ ইন প্ৰ'জ কথা কবিতাৰ লিখক কোন? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। নাইবা মগনীয়াৰ পাঠটিত উল্লেখ থকা আইভান তুৰ্গেনিভৰ দুখন কথা কবিতাৰ নাম লিখা, দ্য বিগাৰ এণ্ড পয়েমছ ইন প্ৰ'জ। ঠিক আছে, তাৰপিছত আহিল মগনীয়াৰ পাঠটিৰ কবি আৰু মগনীয়াৰৰ মাজত হোৱা কথোপকথন কি, অৰ্থাৎ সেই চামাৰি কবি আৰু মগনীয়াৰৰ মাজত কি কি কথা হৈছিল সেইখিনি লিখিব লাগে। এইটো কোৱেশ্চন চোৱা যে কি হল একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইয়ে যে এটা দান। কথাকাৰ কোনে কি প্ৰসংগত কৈছিল? কথাকাৰৰ তাৎপৰ্য বুজাই লেখা 2017 আৰু 22 আহিছে। যে কি হল একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইয়ে যে এটা দান। উক্ত কথাকাৰ মগনীয়াৰ জনে কবিক কৈছিল। আৰু ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই, উক্ত কথাকাৰ কোনে কৈছিল? কবিয়ে মগনীয়াৰ জনক কৈছিল। আৰু কি হল একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইয়ে যে এটা দান, এই কথাকাৰ মগনীয়াৰ জনে কবিক কৈছিল। বাকীখিনি একেই চামাৰি। খুবেই ইজি এটা লেচন, আৰু এইটো লেচনৰ পৰা প্ৰতি বছৰেই 5-6 মাৰ্ক থাকেই, কেতিয়াবা 7ও দিয়ে। আশা কৰো সকলোৱে ভালকে বুজি পাইছা আৰু
সকলোৱে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নিজৰ বন্ধু বান্ধৱী বিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আৰু যদি কিবা তোমালোকৰ ডাউট থাকে, মানে এই যিকোনো লেচনৰ মই যিবিলাক ভিডিঅ' আপলোড কৰিম, যিকোনো লেচনৰ কিবা ডাউট থাকিলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা। মই যেতিয়া নেক্সট ভিডিঅ' বনাওঁ তেতিয়া এই কমেন্ট চাই পেলাই মই নেক্সটটো যাতে এনেকুৱা ধৰণৰ প্ৰব্লেম নহয়। ঠিক আছে, তো সকলোৱে ভালকৈ পঢ়িবা। থেংক ইউ ষ্টুডেণ্টছ।